গৰম বাপৰে বাপ এইবিলাক কাম আৰু কিমান কৰিম কৰোঁতে মানে আমনি লাগি গৈছে ধুতিটো খুলি গৈছে বহুত দিন হ'ল ৰিটায়াৰমেণ্ট হৈ যোৱা এইবিলাক চাকৰি আৰু কিমান কৰিম নকৰিলেও নহয় খোৱা বোৱাটো লাগিব নহ'লে কেনেকৈ চলিম অলপ বহিয়ে লওঁ নেকি বিড়ি এটা খাব লাগিছিল কিন্তু বিড়ি নাই বহুত কৰিলোঁ আকৌ এইপিনে অলপ কৰি লওঁ অ' ছাৰ হয় মাতি আছোঁ অথনিৰ পৰা তোমাক মাতি আছা হয় মাতি আছিলোঁ কি মাতি আছোঁ আপোনাক কিবা কথা আছিল হয় কিবা কথা আছিলে নামি আহা আকৌ বাইকৰ পৰা কথা কয় নেকি ঠিক আছে ছাৰ কোৱাচোন কথা এটা হ'ল নহয় আপুনিতো ইয়াতে কাম কৰি আছে কৰি আছোঁ অথনিৰ পৰা কাম কৰি আছে একদম কোলাকে বগাকে ওখকে চাবৰকে ছোৱালী এজনী গৈছে নেকি পিছে ওখকে বগাকে কোলাকে হালধীয়াকে হয় গৈছিলে কিন্তু মই দেখা পাইছিলোঁ কিমান টাইম হ'ল টাইমটো ঘড়ী নাই নহয় ঘড়ী নাই নেকি ঘড়ী নাই তাৰ পিছে পিছে কিবা ল'ৰা গৈছিলে নেকি গৈছিল মানে কি কৈছা গৈছে অলৰেডি এটা নহয় দুটা নহয় তিনিটামান গৈছে আপোনাৰ আন্দাজ নাই নেকি কিমান টাইমত গৈছে কিমান দূৰ পালে কিমান টাইমত গৈছে মানে হৈছে নেকি অলপ সময়মান 5 মিনিট 10 মিনিট 5 মিনিট 10 মিনিট হৈছে 5 মিনিট 10 মিনিট হৈছে বেছিয়ে হৈছে ক্ষণতে কিবা কথা পাতি গৈছে কিন্তু ছোৱালীজনী কি হয় ন তোমাৰ মোৰ গাৰ্লফ্ৰেণ্ড এই খালে তোমাৰ গাৰ্লফ্ৰেণ্ড হয় সিহঁতি কিন্তু কথা পাতি গৈছে এটাই কৈছে নাই মইহে লৈ যাম এটাই কৈছে নাই তই লৈ যাবি সেনেকৈ পাতি গৈছে মই ভাবিছোঁ সিহঁতৰ চাগে ঘৰৰ ব্যক্তিগত বেপাৰ আৰু চলি গৈ আছে পিছে এতিয়া তোমাৰহে গাৰ্লফ্ৰেণ্ড পিছে ছুইজাৰলেণ্ড পালেগৈ হ'বলা তোমাক কৈ গৈছিল নেকি ছুইজাৰলেণ্ড যাম বুলি কোৱা নাছিলে আপুনি যেনেকৈ ধৰণৰ কথা কৈছে সিহঁতে গৈছে আকৌ ছুইজাৰলেণ্ড পালেগৈ হ'বলা হ'বও পাৰে তুমি যোৱা সোনকালে যোৱা বিচাৰি আনাগৈ নহ'লে নাপাবা ঠিক আছে মই গৈ আছোঁ কিমান দূৰ পালে গ'লেই গম পাবি নহয় যা কি দিন পৰিছে ভাই একদম মানে ক'বলগীয়া কথাই আৰু এই বোলে তাৰ গাৰ্লফ্ৰেণ্ড ইমান বোলে 8-10 বছৰ ধৰি ভাল পাই আছে এতিয়া 3টা ল'ৰাৰ লগত পলাই গুচি গৈছে এনেকুৱা দিন পৰি গৈছে হে কি ক'বা আৰু সিহঁতকনো কি ক'ম মোৰো তেনেকুৱাই আছিলে মনটো হ'ব আৰু কামকে কৰি থাকোঁ বাপা আহিলি কচোন কিবা খবৰ লৈ আহিলি এইপিনে এখন ধুনীয়া ছোৱালী দুজনী গৈছিলোঁ মই বিয়া পাতিম বুলি ভাবিছিলোঁ কি বিয়া পাতা বয়স হৈছে তোৰ হা বিয়া পতা বয়স হৈছে এতিয়ালৈকে বাপেৰে বিয়া পতাৰ কথা ভবা নাই আৰু তই ভাবিছ বিয়া কৰাৰ কথা আৰে তোতকৈ মোৰ বেছি চিন্তা গম পাইছনে নাই সিহঁতৰ কি আকৌ বিয়া পাতিবনে মই নেপাতো নহয় মাইচোন আছেই সেইয়া মাইচোন আছে গম পাইছো নহয় হ'লেও মন যায় দেচোন তেতিয়াহ'লে মই মাৰ লগতে ক'ব লাগিব আজি মাৰ লগত নকৰিবি তোৰ বিয়াখন মই সোনকালে দিম তই মাৰ লগত নকৰিবি কেতিয়া দিব ক'ৰবাত ছোৱালী চাইছ ছোৱালী চোৱা নাই যাবহে আপোনালোকে চাবৰ কাৰণে আজিকালি মডাৰ্ণ জামানা তই নেজান পচন্দ নকৰে যে এই পতাবই নেজান হ'বলা কি বুলি মাত দিয় কচোন সেইপিনে আমাৰ সখী এটা আছিলে সখী ছোৱালী এজনী আছে বোলে হয় নেকি দিম বুলি কৈছিলে তেতিয়াহ'লে যাওঁ নেকি সিহঁতৰ ঘৰতে কোনদিনা বা যায় ওলালে হ'ল সখী খবৰটো মই মাৰ লগত কৈ দিম মাৰ লগত নকবি আকৌ বিয়াখন দিমেই দেচোন বাবা তোৰ বিয়াখন দিমে তই মাৰ লগত নকবি মোৰ চব শেষ হৈ যাব মাৰ লগত ক'লে বুজিলি মই তোৰ বিয়াখন দিমেই তই তই নেকান্দিবিচোন উঠি ল তোক বিয়াখন মই দিমেই বুজিলি তোক মই ভাল ছোৱালী চাইছো ইপিনে দুজনী গৈছিলে তাৰে বুলি ভাবিছো কথা পাতা নাই যে পাতা নাই এতিয়া যদি বেলেগৰ লগত দি দিয়ে এই বেলেগৰ লগত নিদিয়ে তোৰ লগতহে দিব আজিকালি ছোৱালী এনে নথয় এনে নথয় কেনে থয়
বেলেগ ল'ৰা পালে আকৌচোন গুচিয়ে যাব। আৰে তই কিবা বেয়া ল'ৰা নেকি? দেখিবলৈ ধুনীয়া আমিৰ খানৰ নিচিনা বহল বুকু ছোৱালী হয় বোলে বলি গম পাইছনে নাই? আজিয়ে যাওঁ বলক। আজি নাযাওঁ। এই দেউতা বলক। এই আজি বোলে কিবা বাৰ আছে, আজি বোলে তিথি লক্ষণে মিলা নাই। হয় নেকি? তই আজি দেওবাৰ বুলি নাযায়। দেওবাৰ আজি বন্ধ, সকলোবোৰ বন্ধ থাকেতো। সেইটো কাৰণে নিদিয়ে। সেইটো কাৰণে আজি ছোৱালী নিদিয়ে। তক মই ধুনীয়া চাই মাগুৰ বৰণীয়া চাই ছোৱালী এজনী চাই দিম, মাগুৰ মাছৰ নিচিনা। তেতিয়াহ'লে মই ঘৰত যাওঁ। তই ঘৰত যা, ঘৰত গৈ পেলাই মাৰ লগত কম নেকি আকৌ? মাৰ লগত ক'ব নালাগে, যা ভাইটিৰে কবি পানী এবটল দি পঠাব। যা যা। অথনি পঠাইছো পানী আনিবলৈ, এতিয়ালৈকে পানী বটলটো আহি পোৱা নাই। কোনটো সময়ত যে আহিব পানী বটলটো? ৰাম ৰাম, মোৰ ডিঙি শুকাই গৈছে একদম মানে, আৰু মাতে নোলোৱা হৈ গৈছে নহয়। কি কৰোঁ, বহিয়ে লওক, কেতিয়া আহিব ঠিক নাই। আৰু বেলি ডুবি সন্ধিয়া হ'লি, কোনটো সময়ত আহিব নাজানো আৰু দেই। পাপা এনে ল'ৰা ছোৱালী দেই, খালি ছোৱালী ধান্দা, বিয়া পাতো লগাই থাকে, ঠিক নাই আৰু। আৰু সেইটো এটা আহিছিলে কৰবাৰ পৰা আহি পেলাই তাৰ বোলে গাৰ্লফ্ৰেণ্ডজনীয়ে গুচি গ'ল বোলে, এটাইও লৈ যোৱা নাই, 3 দিন তাই লৈ গৈছে। বেছি বৰ বাটেকে গমেই পোৱা নাই। অকমান কাম আছে, কোনে কাম হ'ল দে, আজি আৰু ইমান নকৰো। ঘৰত গৈ আজি গোটেইকেইটাক পিটিম, মাইকীকো পিটিম, পুতেককো পিটিম। মই এই ৰাতিপুৱাখনৰ পৰা কাম কৰি আছো, এগিলাচ পানী দিয়া আহি নাই। হাৰামিহঁতক আজি মই দি আছো।